নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আজি হৈছে মোৰ অকণমানিটোৰ জন্মদিন, তাতে আকৌ হৈছে মঙলবাৰ, গতিকে বহুত ভাল লাগিছে। ৰাতিপুৱা ওলালোঁ হনুমান বাবাৰ মন্দিৰলৈ, আৰু এই মন্দিৰটোত মই প্ৰথমবাৰৰ বাবে আহিছোঁ। মানে আমি এতিয়া আছোঁ দিল্লীত, আৰু মই দিল্লীত প্ৰথমবাৰৰ বাবে আহিছোঁ। গতিকে মন্দিৰটো সেইদিনা বজাৰত যোৱাতে দেখিছিলোঁ যে ইয়াতো হনুমান বাবাৰ মন্দিৰ আছে, আৰু সেইদিনাই ভাবিছিলোঁ যে আমাৰ ল'ৰাৰ বাৰ্থডেৰ দিনা আমি ৰাতিপুৱাই মন্দিৰলৈ যাম। আৰু সেয়ে ৰাতিপুৱাই আমি মন্দিৰলৈ আহিলোঁ। আহি অকণমান তেওঁক পাঠ কৰিলোঁ আৰু আৰাধনা কৰিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। তাৰপিছত আকৌ এইপিনে দেখিছেনে ইমান ভাল পাইছে মন্দিৰলৈ গৈ। এওঁৰ আকৌ ডিউটিও আছে, গতিকে আমি সেৱা আতি জনাই ওলাই আহিলোঁ। অকণমান আপোনালোকক মই ভিতৰৰ মূৰ্তিখিনি দেখুৱাই দিছোঁ মন্দিৰৰ। আৰু এতিয়া আমি ঘৰলৈ যাওঁ, বৰ বিশেষ দেৰি নকৰোঁ যিহেতু এওঁ ডিউটিলৈ যাব। আৰু পিছৰ ভিডিঅ'খিনি আপোনালোকক মই দেখুৱাই যাম, আপোনালোকে ভিডিঅ' চাই থাকিব দেই। এয়া ইভিনিং আকৌ মই বনাবলৈ লৈছোঁ ক্ষীৰ। এইফালে অকণমান পুৰিও বনাম, আৰু তেওঁ ৰেডিমেড বুন্দিয়া লাড্ডু, মিক্সাৰ এনেকৈ কিবা কিবি লৈ আনিছে। তেনেকৈ টি পাৰ্টি কৰিম। আমাৰ কেম্পাছৰ যিখিনি মানুহ আছে তেওঁলোককে মাতিছোঁ বাৰু। ইয়াত আমি অহা 2 দিনহে হৈছে, গতিকে ইমানখিনি সম্ভৱো নহয়। আৰু এওঁৰ অফিচো আছিলে, গতিকে অফিচৰ মাজতে এতিয়া ইভিনিং আহিলে সোনকালে। আজি আহিয়ে গোটেই ডেক'ৰেশ্যনখিনি কৰিবলৈ লৈছে। আৰু এতিয়া আমাৰ মিঠু বেটাই কেক কাটিং কৰিবলৈ ৰেডি। ওচৰৰ মানুহখিনিও আহি পালে, আপোনালোকে আশীৰ্বাদ কৰিব। Happy birthday to you. Happy birthday to you. Birthday to you. বাচ্চাবিলাকৰ এইখিনি সময়ে ভাল লগা নহয়নে? এইখিনিৰ বাবে কিমান যে হেঁপাহেৰে ৰৈ থাকে। গতিকে এইখিনিৰ পৰা আমিনো কিয় বঞ্চিত কৰিম। গতিকে যিখিনি সম্ভৱ আমাৰ বাবে, যিখিনি আমি সক্ষম হৈছোঁ কৰিবলৈ, সেইখিনিলৈ আমি কৰিব ট্ৰাই কৰিছোঁ। 2 দিন আগত শ্বিফ্ট হৈছোঁ, যিহেতু ইয়াৰ সকলো মানুহে আমাৰ বাবে অচিনাকি। এজনো এনেকুৱা মানুহ নাই যি আমাৰ বাবে চিনাকি। গতিকে তাৰ মাজতে মাক দেউতাক হিচাপে আমি যিখিনি কৰিব পাৰিছোঁ কৰিছোঁ। গতিকে আপোনালোকে দায়দোষ নধৰিব। আৰু এওঁ অফিচৰ পৰা এনেকৈ আহিছে, আহিয়ে মানে তাৰ লগত ধেমালি কৰিছে অকণমান। এতিয়া আমাৰ মানে টি পাৰ্টি কমপ্লিট হৈ গ'ল। মই তেওঁলোকক ভিডিঅ' নবনালোঁ, যিহেতু অচিনাকি অলপমান ভালো নালাগিল তেনেকৈ বনাব, সেইবাবে। আৰু এতিয়া অকণমান মই ভিডিঅ' কৰি ৰাখিছোঁ মেমৰি হিচাপে তাৰ ধেমালিখিনি, আৰু দেউতাকৰ লগত সি যে ইমান হেপ্পী হয়। এইফালে আকৌ এওঁৰ অফিচৰ দাদা এজনো আহিছিল ভাত খোৱাকৈ। তেখেতকো মই ভিডিঅ' বনোৱা নহ'ল, মানে নেদেখালোঁ এইকাৰণে। প্ৰথমবাৰৰ বাবে আহিছে, ময়ো ফাৰ্ষ্ট টাইম লগ পাইছোঁ, গতিকে ভালো নালাগিল ভিডিঅ' বনাবলৈ। আৰু এতিয়া মোৰ অকণমানিটো আৰু দেউতাকে অকণমান চাহ খাই লৈছে। আৰু তাৰপিছত এইপিনে মই এটা গিফ্টো আনিছিলোঁ, মানে কাপোৰ এযোৰ আনিছিলোঁ, তাৰ বাবে ইমান লাজ কৰিছে দিওঁতে। গতিকে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে মোৰ অকণমানি ঘৰৰ পৰা দূৰত আহি পোনপ্ৰথমে আমি মাক দেউতাক হিচাপে এই বাৰ্থডেটো আমি চেলিব্ৰেট কৰিলোঁ। সেয়ে মেমৰি হিচাপে অকণমান ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোকে মৰম দিব মোৰ অকণমানিটো, সি যাতে ভাল মানুহ হয়, পুনৰ কৈছোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব। ৰ'ব অকণমান মই গিফ্টখিনিও দেখাই দিওঁ। এইখিনি হৈছে আমাৰ মিঠু বেটাৰ গিফ্ট। থেংক ইউ এভৰিৱান। আজিলৈ বাই বাই।